নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ আসাম ডিজিটেল ক্লাছৰুম ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে নহয়। আজিৰ এই ভিডিঅ'টো কেৱল মাত্ৰ LP, UP আৰু হাই স্কুলৰ সন্মানীয় শিক্ষাগুৰুসকলৰ বাবে। গতিকে আপুনি যদি এজন শিক্ষক নহয় তেন্তে এই ভিডিঅ'টো আপুনি স্কিপ কৰিব। মাননীয় শিক্ষাগুৰুসকল, আজি মই ৰিমছ এপৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আমাৰ চেনেলত নতুন, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে আন বিষয়ৰ ভিডিঅ'সমূহ আপুনি সোনকালে পাই যায়। মাননীয় শিক্ষাগুৰুসকল, মই আজি ৰিমছ এপটো কেনেকৈ ডাউনলোড কৰিব আৰু তাত আপুনি কেনেকৈ এনৰল কৰিব, কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰিব, কেনেকৈ আপোনাৰ ফটো আপলোড কৰিব, সেইবোৰহে মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। বলক আমি আৰম্ভ কৰোঁ। আপুনি আপোনাৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন হোৱাৰ লগে লগে আপুনি চাৰ্চ বাৰত টিপি দিব RIIMS কৰি আপুনি চাৰ্চ কৰি দিব। এতিয়া আমাৰ এইটো ইনষ্টল হৈ আছে, গতিকে আপুনি আপোনাৰ যদি ইনষ্টল কৰা নাই আপুনি ইনষ্টল কৰি ল'ব লাগিব। তাৰপিছত যেতিয়া অ'পেন অপশ্যনটো আহিব তেতিয়া অ'পেন কৰিব, এই পেজটো খোলা খাব আৰু আপুনি এই এলাউকেইটা এলাউ কৰিব লাগিব। তাৰপিছত ইয়াত আছে আপোনাৰ ইউজাৰ ID এণ্ড পাছৱাৰ্ড। ইউজাৰ ID আৰু পাছৱাৰ্ডটো আপুনি আপোনাৰ CRC সকলৰ লগত, আপোনাৰ যিজন কনচাৰ্ণ CRC হয়, আপোনাৰ এলেকাৰ স্কুলৰ যোনজন CRC তেওঁৰ লগত যোগাযোগ কৰি আপুনি পাছৱাৰ্ডটো লৈ ল'ব আৰু পাছৱাৰ্ড আৰু ইউজাৰ নেমটো টাইপ কৰি আপুনি লগিঙত টিপি দিব। লগিঙত টিপি দিয়াৰ লগে লগে এই অপশ্যনটো আহিব। তাতে আপুনি এতিয়াই এই পাছৱাৰ্ডটো চেঞ্জ কৰি নিদিব, আপুনি এইটো স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ লগে লগে এইটো পেজ খোল খাব। এই পেজটো খোল খোৱাৰ পিছত আপুনি ষ্টাফ এনৰলমেণ্ট বুলি অপশ্যনটোত টিপি দিব। তাৰপিছত ইয়াতে আপোনাৰ নামটো ওলাই আহিব। যদি আপোনাৰ নামটো ওলাই আহিছে তেতিয়া আপুনি তাত নামটোত টিপি দিব। নামটোত টিপি দিয়াৰ লগে লগে ইয়াতে আধাৰ কাৰ্ড অৰ স্কুল ID অপশ্যনটোত টিপি দিব। টিপি দিয়াৰ লগে লগে আপোনাৰ কেমেৰাটো অন হ'ব। তাৰপিছত আধাৰ কাৰ্ডটো বহাই ধুনীয়াকৈ ফটোটো উঠাই আপুনি ফটোটো উঠাই ল'ব। তাৰপিছত এই ছেভ ডিটেইলছত টিপি দিব। ছেভ ডিটেইলছত টিপি দিয়াৰ লগে লগে আপোনাৰ যে ছেভ হৈ আৰু এটা কেমেৰা খোল খাব, ফ্ৰণ্ট কেমেৰাটো। তাতে আপোনাৰ ফটোটো ধুনীয়াকৈ অ'পেন কৰি ক্লিক কৰি দিব। ক্লিক কৰি তাৰপিছত আপোনাৰ ডাটাটো ছেভ হৈ যাব। ছেভ হোৱাৰ পিছত আপুনি ইয়াত এই চাওক দুজন মানুহৰ নাম আৰু ফটো আছে, গতিকে আপোনাৰ ফটোটো ইয়াত আহি যাব। আহি গ'লে আপোনাৰ এনৰলমেণ্টটো হৈ গ'ল। তাৰপিছত এইটো ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন পিছত কৰ্তৃপক্ষৰ পৰা আপোনাৰ নামটো, আপোনাৰ ফটোটো আৰু আধাৰ কাৰ্ডটো ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি পিছদিনাৰ পৰা আপুনি এই মোবাইলৰ জৰিয়তে ষ্টাফ এটেণ্ডেঞ্চত গৈ আপুনি ডেইলি এটেণ্ডেঞ্চ দিব লাগিব। এটেণ্ডেঞ্চ কেনেকৈ দিব তাৰ ওপৰত মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম। আপুনি ডেইলি এটেণ্ডেঞ্চ কেনেকৈ দিব, ষ্টুডেণ্ট এনৰল কেনেকৈ কৰিব, ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ কেনেকৈ ল'ব, ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, টিচাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, এই আটাইবোৰ বিষয়ৰ ভিডিঅ' মই প্ৰস্তুত কৰি থাকিম। গতিকে আপোনালোকে এই বিষয়ৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। জয় আই অসম। ধন্যবাদ।